21 জুলাই আজিৰ পৰা 4 বছৰ আগতে গৰুখুটিত আমি সন্দেহযুক্ত লোকক উচ্ছেদ কৰি ইয়াতে কৃষি প্ৰকল্প এটাৰ জন্ম দিছিলোঁ। বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই নিজৰ ব্যস্ততাৰ মাজৰ পৰা সময় উলিয়াই তেখেতে গৰুখুটি প্ৰকল্পৰ দায়িত্ব লৈছিলে। আজি প্ৰকল্পটো 4 বছৰ আগতে মই দেখি যোৱা আৰু আজিৰ মাজত এক বিশাল পৰিৱৰ্তন হৈছে। ইয়াৰ প্ৰত্যেকজন কৃষি সৈনিক অসমীয়া খিলঞ্জীয়া যুৱক যুৱতী। গৰুখুটি প্ৰকল্পই প্ৰমাণ কৰিছে যে অসমৰ যুৱক যুৱতীয়ে খেতিও কৰিব পাৰে, কলমো হাতত ল'ব পাৰে, প্ৰয়োজন সাপেক্ষে হেংদানো হাতত ল'ব পাৰে। অসমৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক গৰুখুটি 4 বছৰ পিছত ইয়ালৈ আহি মই অত্যন্ত আনন্দিত। 23 গৰাকী শ্বহীদৰ কেঁচা তেজ এই মাটিত মিহলি হৈ আছে। মই ভাবোঁ যে গৰুখুটি প্ৰকল্পৰ পৰিৱৰ্তিত ৰূপ আৰু ইয়াৰ পৰিৱৰ্তিত চেহেৰাই শ্বহীদসকলৰ আত্মাক কিছু হ'লেও নিশ্চিতভাৱে শান্তি দিছে। 23জন মানুহক জাঠিৰে দাৰে কুঠাৰেৰে নিৰ্মমভাৱে হত্যা কৰা হৈছিল। তেওঁলোক অসম আন্দোলনৰ শ্বহীদ বুলি আমি তেখেতসকলক ঘোষণা কৰিছিলোঁ। 83ৰ পিছত জাতিয়ে এক প্ৰকাৰ পৰাজয় স্বীকাৰ কৰিছিল যে গৰুখুটিক আৰু কেতিয়াও আমি উদ্ধাৰ কৰিব নোৱাৰোঁ। কিন্তু দৰং জিলা ৰাইজৰ মাজত যি সাহসৰ অনল শিখা জীয়াই আছিল তাক সন্মান জনাই আমিও নিজকে সাহসী অনুভৱ কৰিছিলোঁ আৰু প্ৰতিকূলতাৰ মাজতো গৰুখুটিক উচ্ছেদ কৰি আজি খিলঞ্জীয়াৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হিচাপে আমি নিৰ্মাণ কৰিব পাৰিছোঁ। স্বাভাৱিকভাৱে 21 জুলাইৰ দিনটো অত্যন্ত আনন্দৰ দিন, গৌৰৱৰ দিন, এটা প্ৰেৰণা ল'ব পৰা দিন। মোৰ মনত এইবাৰ আমি ভাৰত চৰকাৰৰ পৰা ইয়াতে এখন একুৱা পাৰ্ক দিছোঁ, য'ত নেকি বিভিন্ন ধৰণৰ মাছ উৎপাদনৰ কৌশল, বিশেষকৈ কম মাটিটো কেনেকৈ মাছ উৎপাদন কৰিব পাৰি, পুখুৰী, বিভিন্ন ধৰণৰ ইয়াত টেকনিক প্ৰদৰ্শন হ'ব। পৰৱৰ্তী সময়ত গৰুখুটিত আমি এখন এগ্ৰিকালচাৰ কলেজো বনাব চেষ্টা কৰিম, য'ত আমাৰ খিলঞ্জীয়া যুৱক যুৱতীসকলক আধুনিক কৃষিৰ প্ৰশিক্ষণ দিয়া হ'ব। আৰু আমাৰ যিমান আমি যাব পাৰোঁ, এই কিমান হাজাৰ বিঘা আমাৰ হৈ যাব আৰু 6000 বিঘা মাটি ইয়াতে আমি ল'ব পাৰোঁ। 1.5 মাহৰ ভিতৰত সেই 6000 বিঘা মাটিও আমি গৰুখুটিক আবণ্টন কৰিম। কিন্তু কোনোবা মাটিত যদি আমাৰ খিলঞ্জীয়া মানুহে খেতি কৰি আছে, সেই মাটিডোখৰ আমি খিলঞ্জীয়া কৃষককে আমি পট্টা দি দিম। সীমাৰ বাহিৰলৈ পঠাই আছোঁ, লাহে লাহে চেষ্টা কৰিছোঁ। কিন্তু সীমাতটো আৰু এনেকুৱা ৰখা নাই যে নতুন বোৱাৰী আহিব গ্ৰহণ কৰি ল'ম, তেনেকৈতো বহি নাথাকে। সীমাটো প্ৰতিৰোধ আছে, কিন্তু প্ৰতিৰোধৰ মাজতো আমি প্ৰথমবাৰৰ বাবে প্ৰায় 2-3 হাজাৰ মানুহক আমি ঘূৰাইও পঠাব পাৰিছোঁ। বহুত কাম একেলগে চলি আছে। চাওক, এভিকশ্যনটো এনেকুৱা নহয় যে ইয়াক এটা ডেট দিম, চকুটো আছে, কিন্তু মেচিয়ৰ্ড হওঁতে এটাৰ পিছত এটা সময় লাগে। এতিয়া আমাৰ চকুটো গোলাঘাট জিলাত আছে। চাওক, কংগ্ৰেছৰ উদ্দেশ্যটো কি? যাতে গৰুখুটি বিতৰ্কিত হয়, অসমীয়া মানুহখিনি ইয়াৰ পৰা আঁতৰি যায়, আকৌ এবাৰ বাংলাদেশীখিনি ইয়াত সোমায়। বিতৰ্কিত হ'বলগীয়াটো কথা ইয়াত একো নাই। বিতৰ্ক এটাই যে কংগ্ৰেছক ভোট দিয়া মানুহখিনিক আমি আঁতৰাই পঠিয়ালোঁ। তাৰ বাদে ইয়াত বিকল্প হ'বলগীয়া কি আছে? বিতৰ্কটো হ'বলগীয়া একো নাই। ইয়াত বিতৰ্ক হ'বলগীয়া পইণ্ট কি আছে? গৰুখুটিৰ পৰা যিখিনি অন্য ঠাইলৈ নিয়া হৈছে সেইখিনি লোকৰ ভোটাধিকাৰ কৰ্তন কৰা। আমি গৰুখুটিতটো কৰ্তন কৰি দিছোঁ, গতিকে চিপাঝাৰকটো আমি খিলঞ্জীয়া সমষ্টি বনাই দিলোঁ। কিন্তু অসম আন্দোলন হ'ল 83, অসমত বিদেশী সোমালে 1930 চনৰ পৰা। এজন হিমন্ত বিশ্ব শৰ্মাই 100 বছৰৰ ইতিহাসকটো এদিনতে পৰিৱৰ্তন কৰিব নোৱাৰে। কিন্তু আমি অগণি শিখা আকৌ এবাৰ জ্বলাই দিছোঁ। মোৰ পিছতো হেজাৰজনে দায়িত্ব পালন কৰি থাকিব। কিন্তু একেদিনাই যদি আপুনি অমুকক খেদক তমুকক খেদক, 100 বছৰৰ ভুল
এজন হিমন্ত বিশ্ব শৰ্মাই শুধৰণি 4 বছৰত কৰিব নোৱাৰে কিন্তু কৰবাত হতাশ হৈ যোৱা জাতিটোক পৰাজিত অনুভৱ কৰা জাতিটোৰ মাজত সাহসৰ বীজ আমি জৰুৰ সিঁচিব পাৰোঁ আজি বিদেশী বহিষ্কাৰো হৈ আছে মাটি উদ্ধাৰ চলি আছে আৰু এক প্ৰকাৰ আজি য'ত অসমীয়া থিয় হ'ব নোৱাৰিছিল আজি প্ৰতিখন জিলাতে ধুবুৰীৰ দৰে জাগাটো আজি আমাৰ খিলঞ্জীয়া মানুহে এতিয়া নিজৰ অধিকাৰ ঘূৰাই পাইছে গৰুখুটিক আৰ্মছ নিদিওঁ গৰুখুটিৰ কৃষি সৈনিকসকলে এপ্লাই কৰিব পাৰিব 1 আগষ্টৰ পৰা আমি বা 7 আগষ্ট মাহৰ প্ৰথম সপ্তাহত আমি খিলঞ্জীয়া লোকে আৰ্মছ লাইচেন্স পাব পৰা পৰ্টেল মুকলি কৰিম আবেদন কৰিব পাৰিব পদ্মদাই 10-12 জন কৃষকেদি আবেদন কৰোৱাব পাৰিব অনুষ্ঠানক আৰ্ম লাইচেন্স নিদিয়ে ব্যক্তিক আৰ্মছ লাইচেন্স আপুনি যে কৈছে স্যাৰ সোশ্যাল মিডিয়াত যে 60 বছৰ হ'ল আমাৰ পৰিৱৰ্তনটো আমাৰ অধিকাৰ আদি খৰ্বৰ পৰা আপুনি আজি সোশ্যাল মিডিয়াত ব্যক্ত কৰিছে চাওক আজি অসমত যদি 1951 চনৰ ডেমোগ্ৰাফি চাই আৰু আজিৰ ডেমোগ্ৰাফি চাই ই এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে এতিয়া আমি অসমীয়া আৰু 10 বছৰত ইয়াত সংখ্যালঘিষ্ঠ হ'ম হিন্দু 10 বছৰৰ ভিতৰত অসমত সংখ্যালঘিষ্ঠ হ'ব এটা হেৰাই যাব বিচৰা জাতিক আমি পুনৰ তাৰ জীৱন উদ্ধাৰ কৰিব লাগিব আৰু সেইকাৰণে আজি এটা আমি নতুন সংকল্পলৈ আগবাঢ়িছোঁ যোৱা 4টা বছৰ সন্তুষ্টিৰ 4টা বছৰ আছিল বহুত কাম হ'ল 21ত যদি গৰুখুটি 25ত পাইকান আমি থমকি ৰোৱা নাই আমাক হতাশ কৰিব চেষ্টা কৰা হৈছিল হতাশ আমি হোৱা নাই থমকাব চেষ্টা কৰিছিল আমি থমকি ৰোৱা নাই 1,29,000 বিঘা মাটি আমি উদ্ধাৰ কৰিছোঁ আৰু চলি আছে স্যার মঙ্গলদৈ চহৰৰ নিকটৱৰ্তী যি ঠাই আছে মই ক'লো না অসমত 29 লাখ বিঘা চৰকাৰী মাটি বেদখল হৈ আছে আৰু এজন হিমন্ত বিশ্ব শৰ্মা বা এটা 4টা বছৰত একেলগে চব কৰিব নোৱাৰি আৰম্ভণি হৈছে আৰু আৰম্ভণি যেতিয়া হ'ল আমি চলি গৈ থাকিম আজি যদি আমি কোনোবা এটা জাগা দেখুৱাইছোঁ কালি এইটো জাগাৰ কথা আমি নোকোৱা হ'ম পৰহি বেলেগ এটা জাগাৰ কথা ক'ম আল্টিমেটলি টাৰ্গেটটো 29 লাখ বিঘা আৰু আমি কৰিব পাৰিছোঁ 1,29,000 মই ক'লো নহয় ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি আনকি আমাৰ ঘৰৰ মুধচতে আছে কিমান স্বাধীনতা সংগ্ৰামীৰ মাটিটো দখল কৰি বহি আছে কিমান শ্বহীদৰ মাটি দখল কৰি বহি আছে গতিকে সমস্যাটো বহুত ডাঙৰ আৰু যদি আপুনি অপৰিকল্পিতভাৱে কৰে একেদিনাই কোৰ্ট কাছাৰী আহি আপোনাক ৰখাই দিব আপোনাৰ এই অভিযানত স্যাৰ বিজেপি সংগঠনে বিশেষভাৱে মৃত্যুদল দিয়ে কালিতো দুগৰাকী বিশেষ তেওঁলোকৰ জ্যেষ্ঠ নেতাকে মুকলিভাৱে তেওঁলোকে প্ৰত্যাহ্বান জনাইছে কেশৱ মহন্তৰ অতুল বৰা তেওঁলোকৰ কথা তাত মই কি কমেণ্ট দিব লাগিব আমাৰতো এইবিলাক কথা নাই একো প্ৰথম কথা মই এইবিলাক ইমান নাচাওঁ মোৰ চকুটোত মোৰ দৃষ্টি আছে গতিকে আগে পিছে কি হৈ থাকে মই এইবিলাক নাচাওঁ আৰু অসমৰ মানুহৰ মৰম চেনেহ আমাৰ প্ৰতি ইমান আছে যে সেইবিলাক চোৱাৰ প্ৰয়োজনেই নাই আমাৰ কাৰণে কোনোবাই যদি কয় যে অমুক তেওঁৰ গাঁৱতে গৈ আমি তাক প্ৰমাণ কৰি দিব পৰা অৱস্থাত আছোঁ যে আমি ৰাইট পইণ্টত আছোঁ গতিকে আমাৰ বুকুত ইমান সাহস আছে যে আমি কথাই নাই খালি মই ক'লো নহয় মোৰ জীৱনৰ লক্ষ্য হৈছে চৰৈৱতী আগলৈকে গৈ থকা এইবিলাক কথালৈ এইবিলাক আপোনালোকৰ কাৰণে নিউজ মোৰ কাৰণে নিউজ নহয় এইবিলাক আপোনালোকক টিভিত পইণ্ট লাগে এইবিলাক সুধি থাকিলে আপোনালোককো তাৰ পৰা ভাল পায় এইবোৰ আপোনালোকে কিন্তু সেইবিলাক মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাক সোধা এইবিলাক প্ৰশ্ন হয়নে নহয় ৰাতি গৈ আপোনালোকে নিজে চিন্তা কৰিব মই ক'লো নাই আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক মছলা ওলোৱাৰ এটা যন্ত্ৰ বুলি নাভাবিব মই এজন অসমৰ মুখ্যমন্ত্ৰী আৰু মোৰ নিৰ্দিষ্ট কাম আছে মই কামৰ লগত আছোঁ গতিকে আপোনালোকে ইয়াতে টিভিত এটা বাইট দি খুচুৰি নিউজ হ'ব ৰাতি তাৰ ওপৰত টক শ্ব' হ'ব সেই কামটোত মোক ব্যৱহাৰ নকৰিব এনেকুৱা ব্যৱহাৰ হোৱা বহুত মানুহ আছে তেওঁলোকক ব্যৱহাৰ কৰিব চাওক সেইটো আমাৰ কাৰণে আশীৰ্বাদো হ'ব পাৰে
কাৰণ এটা সাধাৰণতে মানুহৰ এটা ধাৰণা আছে যে চীনৰ পৰা অহা পানীৰে ব্ৰহ্মপুত্ৰৰ নিৰ্মাণ হৈছে। ব্ৰহ্মপুত্ৰত 70% পানী অৰুণাচল, অসম আৰু ভূটানৰ পৰা অহা। গতিকে চীনে বান্ধ দিলে কিজানি আমাৰ বানপানী সমস্যাটোৱে সমাধান হৈ যায়। গতিকে বিজ্ঞানীসকলৰ ইয়াত দুটা মত আছে। প্ৰথম, ব্ৰহ্মপুত্ৰ শুকাই নাযায়, কাৰণ চীনৰ পৰা অহা পানীৰ সংখ্যা বহুত কম, আৰু ইয়াত 2-3টা ভিউ আছে। গতিকে ভাৰত চৰকাৰে চিন্তা কৰিব, কিন্তু আমি চিন্তিত হোৱাৰ বিশেষ কাৰণ আছে বুলি মই নাভাবোঁ। ছাৰ, আলফাৰ লগত যি আলোচনাৰ চিন্তাটো হৈ আছে তাৰ মাজত কাৰ লগত? আলফাৰ লগত যিটো আলোচনাৰ কথা হৈ আছে তাৰ মাজত ষ্ট্ৰাইক হ'ল, যিটো বাধা হ'ব পাৰে। এতিয়া ষ্ট্ৰাইক হোৱা বিষয়টো মইতো নাজানো। তাকে বাধা হ'ব পাৰে নেকি? বাধা কিয় হ'ব? যদি আলোচনা কৰিব সকলো পক্ষৰে মন থাকে, আলোচনা হ'ব। মন নাথাকিলে আলোচনা নহয়। গতিকে তাত বাধাটো আহিব নোৱাৰে। যদি আমাৰ লক্ষ্য অসমৰ উন্নতি হয়, বাধা কিয় আহিব? আৰু মই বিশ্বাস কৰোঁ যে কিবা আক্ৰমণ হৈছে বা হোৱা নাই, তথাপিতো পৰেশ বৰুৱা ফালৰ পৰা বা তেখেতৰ ফালৰ পৰা অসমত কোনো অশান্তি সৃষ্টি কৰিব পৰা কোনো ঘটনা নহয়, মোৰ বিশ্বাস আছে। কাৰণ তেওঁতো অসমৰ কাৰণে কিবা এটা কৰিব খুজিছে। ৰাস্তা বেলেগ হ'ব পাৰে, চিন্তা বেলেগ হ'ব পাৰে, সেইকাৰণে এনেকুৱা ধৰণৰ ঘটনা চলি থাকে। কিন্তু যিহেতু ঘটনাটোৰ বিষয়ে মই নাজানো, ভাৰত চৰকাৰেও মোক একো জনোৱা নাই, গতিকে ইয়াত মই কমেণ্ট দিব বিচৰা নাই। দৰঙৰ সাংবাদিকসকলক এইটোৱে ক'ম যে গৰুখুটিৰ বিষয়ে পজিটিভ নিউজ কৰি থাকিব।